হাই হেল্ল' বন্ধুবৰ্গসকল কি খবৰ ভালে আছেনে জ্যেষ্ঠসকলক নমস্কাৰ জনাই কিনে আজি ভিডিঅ'টো আৰম্ভণি কৰিছোঁ একচুৱেলি শাক পাচলি কটা দেখি কিনে নাহিব ইয়াৰ বিয়া বা বাৰ্থডে আছিলে আজি একচুৱেলি আমাৰ লগৰ পাঁচজনে বহুদিনৰ আগৰ পৰা আমি ভাবি থৈছিলোঁ যে হনুমান জয়ন্তী উপলক্ষে আমি কিবা এটা ৰাইজক খুৱাম বুলি হনুমান মন্দিৰত তো সকলোৱে শেষত ডিচাইড কৰি কিনে খিচিৰিটোৱে বিচাৰি পালোঁগৈ তো খিচিৰিৰ বাবে যি শাক পাচলি লাগিব তো আমি যেনেকৈ পাৰোঁ সহায় কৰি কিনে কাটা মেলা লাগি গ'লোঁ আৰু কাটা মেলা কৰি তো ভিডিঅ'টো স্কিপ নকৰাকৈ আমাৰ ভিডিঅ'টো চাই যাবচোন আজি তো পোনপ্ৰথমে কেৰাহীখন গৰম কৰি হোৱাৰ লগে লগে আমি আৰম্ভ কৰি দিলোঁ যে কেৰাহী গৰম হৈ গ'ল আৰু ইয়াত তেল দিলোঁ তেল দিয়াৰ লগে লগে শুকান জলকীয়া তেজপাত আৰু পাঁচফোৰণ ঢালি দিলোঁ আৰু খিচিৰি বনোৱা দায়িত্বত আছিলে আমাৰ দৌতি মানে হৈছে পাৰ্থ একচুৱেলি আমাৰ পাঁচজন বন্ধুৱে হৈছিলোঁ তো তাৰে মাজতে পাৰ্থ লাটু কালে নৱ আৰু শেষত মই মানে মনোৰঞ্জন তো এয়া তেল গৰম হৈ গ'ল আৰু তেল গৰম হৈ যোৱাৰ লগে লগে ধুনীয়াকৈ পাৰ্থ মানে কেৰাহীখন যাতে লাগি নধৰক তো এই পিঁয়াজবিলাক লৰাবলৈ আৰম্ভ কৰি দিলে আৰু আৰম্ভ কৰি এইবিলাক দেখিছে চানা চাউল যি আছিলে দি দিলে আৰু কেৰাহীখন লাগি নধৰাৰ বাবে বাৰে বাৰে এইবিলাক হিলা থাকিব লাগিব কাৰণ তেওঁ বনোৱা যিহেতু এক্সপাৰ্ট তো সেইটো কাৰণে খিচিৰিখিনি বনোৱা দায়িত্বটো তেওঁৱে ল'লে তো এইফালে খিচিৰি আধা আধি হৈ যাচ্ছে পানী দিয়া হৈ গ'ল আৰু পানী দিয়াৰ পাছতেই ধুনীয়াকৈ যি লাগিব মানে চব্জিখিনি আমি কাটি থৈছিলোঁ সেই কাটি থোৱা চব্জিখিনি অলপ অলপকৈ দিবলৈ আৰম্ভ কৰি দিয়া হৈ গ'ল আৰু এইখিনি আৰম্ভ কৰি হৈ দিয়াৰ লগে লগে যাতে লাগি নধৰিবৰ কাৰণে আমি মানে কেৰাহীখন যাতে খিচিৰিখিনি লাগি ধৰিলে মানে অলপ ধোঁৱা গোন্ধাব আৰু খাবলৈ বহুত বেয়া হ'ব আৰু বেয়া হ'লে মানে ৰাইজেও বহুত বেয়া পাব সেইহেতুকে বাৰে বাৰে লৰাই থাকিব লাগিব আৰু সকলোৱে এবাৰ লৰাই আছে যাৰ যেনেকৈ মন গৈছে সি তেনেকৈ লৰাবলৈ আৰম্ভ কৰি আছে তাতে কেৰাহীখনত খিচিৰিখিনি লাগি নধৰক আৰু আমাৰ খিচিৰিখিনি প্ৰায় বনাই হৈ গ'ল আমি লৈ গ'লোঁ হনুমান মন্দিৰ যিটো আমাৰ ডেইলি বজাৰতে আছে হনুমান মন্দিৰ আৰু আজি হনুমান জয়ন্তী উপলক্ষে এই মন্দিৰত পূৰা ভিৰ ভাৰ দেখিছেনে আৰু আমি আহি মন্দিৰ কমিটিক সুধিলোঁ তেওঁলোকৰ ফালৰ পৰা যি দিয়া আছে তো তেওঁলোকে ক'লে যে আমাৰ ফালৰ পৰা দিয়া হৈ আছে গতিকে তোমালোকে যেতিয়া নিজৰ ফালৰ পৰা চেষ্টা কৰিছা ভাল কাম কৰিছা গতিকে তোমালোকে ধুনীয়াকৈ মন্দিৰৰ কাষতে থৈ কিনে দিব পাৰিবা তো আমিও লৈ অনা গাড়ীখনতে খিচিৰিখিনি থৈ ৰাইজক দিবলৈ আৰম্ভ কৰিলোঁ কিন্তু মন্দিৰত দেখিছে কিমানে ভিৰ ভাৰ হনুমান জয়ন্তী উপলক্ষে আৰু আমি এয়া খিচিৰিবিলাক দিবলৈ আৰম্ভ কৰি দিলোঁ আৰু মানুহে এজন দুজনকৈ আহিব আৰম্ভ কৰি দিলে আৰু লগৰকেইজনেও ওচৰৰ লগ পোৱা চিনাকি এজন দুজন মানুহক ক'বলৈ আৰম্ভ কৰিলে আৰু মানে বহুকেইজন মানুহে খিচিৰি খাবলৈ আহিলে আৰু আমাৰো ভাল লাগিছে দিয়কচোন আমি ভাবি বা কৰিবলৈ আগবাঢ়ি অহা কামটোত যে আমি সফল হ'বলৈ পাৰিছোঁ বা সফল হৈছোঁ তো ভাল লাগে ন কিবা এটা ভাল কাম কৰিব গ'লে মানে তো এয়া আমাৰ লাটুমণি এইফালে খিচিৰি দিয়াত লাগি গৈছে আৰু শেষত দাদাজন আহিলে তেওঁ যে ক'লে খিচিৰি খাই ভাল লাগিছে মালৈ অলপ লৈ যাওঁ দিয়ক বুলি আৰু এয়া চবেই অলপ অলপকৈ ভাগ কৰি দি আছে আৰু ময়ো শেষত কিমান ভিডিঅ' কৰিম বোলো ময়ো ক'লোঁ দিয়াচোন ময়ো অলপ দিওঁ কাৰণ ৰাইজৰ আশীৰ্বাদ ল'বলৈ ময়োতো আহিছোঁ ন তো গতিকে ময়ো অলপ চলপ দিব ল'লোঁ আৰু সেইটো মানে ভণ্টিজনী আহিলে আৰু ক'লে যে দাদা মোক আৰু এবাৰ দিয়কচোন খিচিৰিটো খাই ভাল লাগিছে আৰু মোৰো মনটো ভাল লাগিলে কাৰণ খিচিৰি ভাগ যিহেতু পাৰ্থই ইমান কষ্ট কৰি বনাইছিলে তো ভাল হৈছে সোৱাদ হৈছে আৰু মাজে মাজে আমি যিহেতু মঙলবাৰে আমি লগ হৈ কিনে খিচিৰি খাই থাকোঁ হনুমান মানে বজৰংবলী দিন হিচাপে বুলি ভাবি কেনে তো সেয়া মন্দিৰত দেখিছে পূৰা ভিৰ ভাৰ চলি আছে আৰু বহুতে আহিছে আৰু আজিৰ দিনটোত বহুতৰ মনোকামনা পূৰ হয় আৰু এই হনুমান জয়ন্তীত সেইবুলি বহুতে আহিছে ধূপ চাকি জ্বলাব আহিছে আৰু যিহেতু আহিবলগীয়া নতুন অসমীয়া বছৰটো আহি আছে যাতে চবৰে মংগল হওক আৰু লগতে আমাৰো মংগল হওক বুলি আমিও হনুমান জয়ন্তী উপলক্ষে এই পদক্ষেপটো ল'বলৈ বুঢ়াকবাৰ ভাবি আছিলোঁ আৰু আজি সফল হ'ব পাই কিনে ভাল লাগিছে আৰু আপোনালোকে আমাৰ ভিডিঅ'বিলাক চাই থকাৰ বাবে ভাল লাগিছে আৰু কেতিয়াবা মাজে মাজে কমেণ্ট কৰিবচোন আমি আৰু কেনেধৰণৰ ভিডিঅ' বনালে মানে আপোনালোকে চাই ভাল পায় বা ৰাইজে আদৰি ল'ব আমি যিহেতু নতুনকৈ বনাইছোঁ বা নতুনকৈ আগবাঢ়ি আহিছোঁ তো এয়া বাইদেউসকলো আহিছে আৰু ধুনীয়াকৈ লৈছে তো ভাল লাগিছে এইফালে আহিলে বাইদেউজনী আৰু এইফালে তেওঁ চাগে মাক হয় তো বাইদেৱে সুধিলে যে তোমালোকে ক'ৰ পৰা আহিছা বুলি আৰু আমি ক'লোঁ যে দুলীয়াজান কমলাবাৰীৰ পৰা আহিছোঁ বুলি তো বাইদেৱে ক'লে যে ভাল কাম কৰিছা বহুত ভাল কাম আগলৈ কৰি যোৱা আৰু ময়ো ভাল পালোঁ বা আমাৰ লগৰ সকলোকেইজনে ভাল পালে এইফালে দেখিছে ধুনীয়াকৈ লৈ মানুহবিলাকে গৈ আছে আৰু আমি যিমান পাৰোঁ চিনাকি মানুহ হওক অচিনাকি মানুহ হওক এজন দুজনকৈ মাতিছোঁ আৰু নমতাকৈও বহুত মানুহ আহিছে সেয়া কিন্তু বহুত ভাল লাগিছে যে নমতাকৈ মানুহবিলাকে যে আমাৰ ওচৰলৈ আহিছে সেয়াই বহুত ভাল লাগিছে কাৰণ আমি কিবা এটা ভাবি থোৱা কথা আজি মানে পূৰণ হয় সেয়াই বহুত ডাঙৰ বুলি ভাবোঁ আৰু বহুত ডাঙৰ কথা হয় তো এয়া খিচিৰি দিওঁতে আমাৰ প্ৰায় খিচিৰি আধা আধি শেষ হৈ গৈছে আৰু হিচাপ লগালেও আমি প্ৰায় 200জন মানুহক আমি খিচিৰি খুৱাব পাৰিলোঁ আৰু 200জন মানুহ যথেষ্ট মানুহ হয় কাৰণ এজন দুজন মানুহ 200জন মানুহ আৰু সেই 200জন মানুহক খুৱাব পাৰি আমি যথেষ্ট আৰু আমি যিমানখিনি চেষ্টা কৰিছিলোঁ তাত বা যিমানখিনি ভাবিছিলোঁ তাতকৈ বহুতখিনি বেছিয়ে হ'ল
আৰু ভাল লাগিছে এয়া দেখিছে ভাইটিসকলো পূৰা আহি আছে আৰু আপোনালোকেও কোনে কোনে বাৰু হনুমান জয়ন্তী হিচাপে বুলিয়েই মন্দিৰলৈ গ'ল বা আমাক দেখা পাইছিলে নেকি যে দুলীয়াজনে যদি কোনোবা আছে যে আমাৰ ভিডিঅ' কোনোবা দেখিছিলে নেকি প্লিজ কমেণ্টত জনাবচোন আৰু এয়া চাওঁতে প্ৰায় খিচিৰি একদম শেষেই হ'ব গ'ল আৰু শেষ খিচিৰি আছিলে এয়া দেখিছে একদম নায়াৰ তলত চুচি বাচি দিবলগীয়া হৈছে কাৰণ ৰাইজে যিহেতু বহুত ভালে পালে বা আমাৰো বহুত মনত ভাল লাগিছে তো আমাৰ ভিডিঅ'বিলাক চাই থকাৰ বাবে বা মোৰ ভিডিঅ'বিলাক চাই থকাৰ বাবে বহুত ধন্যবাদ জনাইছোঁ আগলৈও মোৰ ভিডিঅ'বিলাক চাই যাবচোন লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু পাৰিলে শ্বেয়াৰো কৰিব আৰু এই ভিডিঅ'টো চাই কাৰ কেনেকুৱা লাগিলে জনাবচোন